টিচাৰ্ছ বা হাই স্কুল LP স্কুল ME স্কুল টিচাৰ হ'ব হ'লে এতিয়া টেট লাগিব, টিচাৰ্ছ এলিজিবিলিটি টেষ্ট। সেইটো এটা পাছ কৰে। ডক্টৰ যদি আপুনি ডক্টৰ হ'ব বিচাৰে তেনেহ'লে ডক্টৰ MBBS চাৰ্টিফিকেটটো থাকিব লাগিব, তেতিয়াহে আমি ডক্টৰ আপুনি লিখিব পাৰিব আৰু ডক্টৰ প্ৰেক্টিছ কৰিব পাৰিব। ঠিক তেনেধৰণৰ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা স্পেচিয়েল টেট আমি পাতিছোঁ 6 শিডিউলৰ যিমানখিনি 6 শিডিউল এৰিয়া আমি স্পেচিয়েল টেটৰ জৰিয়তে আমি পাতিছোঁ। যিমানখিনি কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী আছে আনএমপ্লয় ইউথ যিবিলাকৰ টেট পাছ কৰিছে তেওঁলোকৰ কাৰণে আমি এতিয়া যিবিলাকৰ ভেকেঞ্চি আছে যে ছায়েন্স ভেকেঞ্চি বা ছাবজেক্ট টিচাৰ যিমানখিনি ভেকেঞ্চি আছে আমি সোনকালে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং মিলি টোটেল 800+ পোষ্ট ভেকেঞ্চি আছে এতিয়ালৈকে ছাবজেক্ট টিচাৰ্ছবিলাক। সেই গোটেইখিনি টিচাৰ্ছবিলাক আমি ফিল আপ কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা প্ৰচেছ কৰি আছোঁ। ধনসিং ৰম্পি ডাঙৰীয়া কৈছে যে হাৰঘাটে হ'ব লাগে, তাৰপিছত মাটি দিব লাগিব। গতিকে সেইটো কথা অলপ আলোচনা কৰি আছে। গতিকে মাটি যদি আমি হাৰঘাট পাই জাগা যদি পাই ৰাইজে যদি অনুমোদন দিয়ে তেনেহ'লে আমি হাৰঘাটে দিবৰ কাৰণে আমি চেষ্টা কৰিম। ধন্যবাদ। আলোচনা কৰিছোঁ যে যিমান পাৰোঁ যিবিলাকৰ প্ৰভিন্সিয়েলাইজ হোৱা নাই কাৰ্বি আংলং কলেজ সেইবিলাকৰ ল'বৰ কাৰণে আমি অলৰেডি সিদ্ধান্তও লৈছোঁ আৰু ডকুমেণ্টছো দিয়া হৈছে আৰু অসম চৰকাৰক প্ৰেৰণ কৰা হৈ গ'ল। আৰু আমাৰ বিলিনচন ভাগ্য ডাঙৰীয়া, ধনসিং ৰম্পি ডাঙৰীয়া, আগত XCM ৰতনচৰণ ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টি জ্যেষ্ঠ আৰু লগতে আমাৰ XCM জিলা সভাপতি প্ৰাক্তন সভাপতি ৰতনচৰণ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বোৰ্ড চেয়াৰমেন আমাৰ সন্ত ৰম্পি ডাঙৰীয়া, যুৱ নেতা আমাৰ চাৰ্জিং ইংকি ডাঙৰীয়া আৰু ভাস্কৰ সন্দিকৈ ভাল লাগিছে আৰু ইয়াৰ স্থানীয় লিডাৰবিলাকৰ নেতৃত্বত লৈছে। ইয়াৰ আজি সেই সভাটো আমি ভাৰতীয় জনতা পাৰ্টীৰ সভা নহয়, সেই সভাটো আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আয়োজন কৰা হৈছে। ইয়াত কাউন্সিলৰ ছেক্ৰেটাৰী, জইণ্ট ছেক্ৰেটাৰী, ডেপুটি ছেক্ৰেটাৰী, অফিচাৰ্ছবিলাক চব বহি আছে তাতে। গতিকে আপোনালোকৰ যিবিলাকৰ মেমৰেণ্ডাম আনিছে ইয়াত যিবিলাকৰ হাৰঘাট ইয়াত যিবিলাকৰ আমাৰ বাইদেউবিলাকে নাচিছে খুব ভাল লাগিছে। মন্দি মতৰমৰ যিটো নৃত্য সেইটো তেখেতসকলক মই ধন্যবাদ দিব লাগে। এতিয়া আমাৰ হাৰঘাট কেচিয়ে যোনবিলাক যিটো আমাৰ কাৰ্বি পৰম্পৰাৰ পৰা নৃত্য যিটো ৰিংডং জিংডিং আলাংগৰ চৰপাৰ পিগলত সন্মানীয় ৰাইজ এনেধৰণৰ আমি কাৰ্বি আংলং কাম কৰিব লাগিব। আমি আলোচনা আছে আপোনালোকৰ ৰেচন কাৰ্ড আৰু অৰুণোদয় সেই গোটেইখিনি দিবৰ কাৰণে মই যিমান পাৰোঁ চেষ্টা কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ দিছে, সেই উপহাৰটো কি আছে? যিবিলাকক দুখীয়া দৰিদ্ৰ সেৱা ৰেখা থকা পৰিয়ালবিলাকক তেওঁলোকৰ মেডিচিন কিনিবৰ কাৰণে টকা পইচা অভাৱ, আৰ্থিক অভাৱ, আয়ুষ্মান ভাৰত জৰিয়তে 5 লাখ টকা প্ৰত্যেক পৰিয়ালে পাব। আপোনালোকে চিন্তা কৰিব নালাগে। আৰু যিবিলাক ইয়াত ৰেচন কাৰ্ড আছে আপোনালোকে আয়ুষ্মান ভাৰত কাৰ্ডো পাব নালাগে, চিন্তা কৰিব নালাগে। ভাৰতৰ যিকোনো হস্পিটেল, যিকোনো নাৰ্ছিং হোমত আপোনালোকৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে বছৰত 5 লাখলৈকে নৰেন্দ্ৰ মোদীয়ে দিছে। সেই নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত আজি ৰাইজে গম পাইছে যে দুখীয়া দৰিদ্ৰ সেৱা ৰেখা পৰিয়ালবিলাকক আটাই আমাৰ কাৰ্বিসকলৰ আৰম্ভণি মহ আছে বা হিন্দু ধৰ্ম যিবিলাক আছে তেওঁলোকৰো আছে। গোটেই সকলো জাতি জনগোষ্ঠীৰ সকলো ধৰ্মাৱলম্বীও আছে। আপোনালোকে একেলগে ইয়াত আছে। সন্মানীয় ৰাইজসকল, অপ্ৰকৃত বক্তাসকলে কৈছে ইয়াৰ অৰুণোদয় পোৱা নাই। যিমান পাৰোঁ আকৌ একেলগে আমি আলোচনা কৰিম। সন্মানীয় ৰাইজসকল, ইয়াত হাৰঘাট সমষ্টিত সকলো জাতি জনগোষ্ঠী ইয়াত আছে। কাৰ্বি, বেংগলী,
আৰু বড়ো, তাৰপিছত ইয়াৰ অসমীয়া, তাৰপিছত ইয়াৰ আছে আদিবাসী, ইয়াৰ আছে গোৰ্খাসকলৰ, ইয়াৰ আছে বেলেগ বেলেগ জাতি জনগোষ্ঠী ইয়াৰ আছে। যুৱ মঞ্চত তাৰাৰাং 16 তাৰিখৰ পৰা হ'ব। তেখেতসকলে যিবিলাকৰ পাৰ্টিচিপেণ্ট দুটা টিমৰ মোৰ ফালৰ পৰা এসাঁজ ভাত খুৱাই দিম তেওঁলোকৰ কাৰণে। ইয়াত কিন্তু কিবা পাব্লিক মিটিং নহয়, ৰাইজৰ লগত বহি ইয়াত গোটেইখিনি সাক্ষী লৈ আপোনালোকৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰিবৰ কাৰণে গোটেই কাউন্সিল টিম ইয়াত আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী অফিচাৰ্ছবিলাক সকলো ইয়াত আহি উপস্থিত আছে। আৰু সেই আপোনালোকৰ দিয়া মেমৰণ্ডামবিলাকক আমি ইয়াত স্থানীয় MLA দৰ্শী গোহাঁই ডাঙৰীয়াও আছে। আৰু আপোনালোকৰ যিবিলাকক অথনি আপোনালোকে কৈছে মনত কথা, সেই মনৰ কথাবিলাক গোটেইখিনি আমাৰ যিমানখিনি আপোনালোকে যিটো আপোনাৰ মনৰ কথা কৈছে, আমি আকৌ কাউন্সিলৰ এটা ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰাম শেষ হোৱাৰ পিছত চাব ডিভিজনৰ কথা, ৰাস্তা পদূলিৰ কথা